নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকক 12.2 ৰ 4 নম্বৰ প্ৰশ্নলৈকে কৰাইছিলোঁ এতিয়া আমি কুৱেশ্যন নম্বৰ 5 ৰ পৰা আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 5 টো আমাক কৈছে কি এখন ৰম্বাস আকৃতিৰ পথাৰত 18 জনী গাই গৰুৱে খাবৰ কাৰণে সেউজীয়া ঘাঁহ আছে যদি ৰম্বাসটোৰ প্ৰতিটো বাহুৱে 30 মিটাৰ আৰু ইয়াৰ দীৰ্ঘতম কৰ্ণটোৰ দৈৰ্ঘ্য 48 মিটাৰ তেন্তে প্ৰতিজনী গাই গৰুৱে ঘাঁহনিখনৰ মুঠ কালিৰ কিমান অংশ খাব পাৰিব আমাক হেতু উলিয়াবলৈ কৈছে তে ইয়াৰ ক্ষেত্ৰত আমাক কৈ থোৱা আছে কি যেহেতু আমি জানো যে ৰম্বাসৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য পৰস্পৰ সমান মই ধৰি লৈছো এইখন হৈছে এখন ৰম্বাস আকৃতিৰ ঘাঁহনি পথাৰ য'ত ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 30 মিটাৰ আৰু আমাক কৈ থোৱা আছে ইয়াৰ দীৰ্ঘতম কৰ্ণটোৰ দৈৰ্ঘ্য হৈছে 48 মিটাৰ ঠিক আছে আমি ইয়াত ধৰি লৈছোঁ ABCD ৰম্বাস আকৃতিৰ এখন ঘাঁহনি পথাৰ য'ত ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 30 মিটাৰ আৰু ইয়াৰ দীৰ্ঘতম কৰ্ণ অৰ্থাৎ AC ইজ ইকুৱেল টু 48 মিটাৰ এতিয়া ইয়াত দুটা ত্ৰিভুজত ভাগ হৈ গ'ল এই ঘাঁহনি পথাৰখন আমি দুইটা ত্ৰিভুজৰ কালি আমি বেলেগ বেলেগকৈ উলিয়াই আমি লাষ্টত যোগ কৰি দিলে আমি এই ৰম্বাস আকৃতিৰ ঘাঁহনি পথাৰখনৰ কালি পাম এতিয়া মই প্ৰথমে ত্ৰিভুজ ABCৰ ক্ষেত্ৰত কৰিছোঁ ত্ৰিভুজ ABCৰ ক্ষেত্ৰত ইয়াৰ বাহুকেইটা দিয়া আছে A ইকুৱেল টু 30 মিটাৰ B ইকুৱেল টু 30 মিটাৰ আৰু C ইকুৱেল টু 48 মিটাৰ ইয়াৰ পাছতে আমি এছৰ মান উলিয়াম ইয়াত এছৰ মান হৈছে A প্লাছ B প্লাছ C ডিভাইডেড বাই 2 A প্লাছ B প্লাছ C মানে হৈছে 30 প্লাছ 48 ডিভাইডেড বাই 2 ইকুৱেল টু 108 ডিভাইডেড বাই 2 মানে হ'ব কিমান 54 মিটাৰ এতিয়া আমি এই ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব পাৰিম অৰ্থাৎ এই ত্ৰিভুজটোৰ কালি হ'ব √S ইনটু S মাইনাছ A ইনটু S মাইনাছ B ইনটু S মাইনাছ C অৰ্থাৎ 54 ইনটু 54 মাইনাছ 30 ইনটু 54 মাইনাছ 30 ইনটু 54 মাইনাছ 48 এতিয়া আমি ইয়াত দেখা পাম 54 ইনটু 24 ইনটু 24 ইনটু 6 এতিয়া তুমি মৌলিক পদ ভাঙি মানে কি হ'ব 6 ইনটু 3 ইনটু 3 24 ইনটু 24টো যেনেকৈ আছে তেনেকৈ থাকিব ইনটু 6 ইয়াত কি হ'ব দুটা 3ৰ পৰা এটা 3 আহিলে দুটা 6ৰ পৰা এটা 6 আৰু দুটা 24ৰ পৰা এটা 24 অৰ্থাৎ আমি এইকেইটা পূৰণ কৰিলে পাম 24 ক আমি এতিয়া 18 ইনটু কৰিব লাগিব 8 4 গুণ 32 2 ইকুৱেল 3 8 গুণ 16 17 18 19 4 গুণ 4 2 গুণ 2 অৰ্থাৎ 2 3 2 1 3 4 432 মিটাৰ স্কোৱাৰ একেদৰে যিহেতু আমি জানো যে ৰম্বাসৰ যিকোনো এডাল কৰ্ণই ৰম্বাসটো দুটা সৰ্বসম ত্ৰিভুজত বা দুটা সমানকালীৰ ত্ৰিভুজত ভাগ কৰে এতিয়া আমি এই ত্ৰিভুজটোৰ কালি পালোঁ আমি 432 মিটাৰ স্কোৱাৰ একেদৰে কি হ'ব ত্ৰিভুজ ADCৰ কালিও 432 মিটাৰ স্কোৱাৰ হ'ব একেদৰে এৰিয়া অফ ADC ইকুৱেল টু 432 মিটাৰ স্কোৱাৰ এতেকে এৰিয়া অফ ABCD অৰ্থাৎ আমি ABCD ৰম্বাস আকৃতিৰ পথাৰখনৰ কালি আমি উলিয়াব পাৰিম 432 প্লাছ 432 ব্ৰেকেট ক্লোজ কৰি আমি লিখিব লাগিব মিটাৰ স্কোৱাৰ 2 2 4 3 6 4 4 8 864 মিটাৰ স্কোৱাৰ এতিয়া কৈছে যিহেতু এই ঘাঁহনি পথাৰখনত 18 জনী গাই গৰুৱে খাবৰ কাৰণে সেউজীয়া ঘাঁহ আছে আমি লিখিব লাগিব যিহেতু পথাৰখনত 18 জনী গাই গৰুৱে খাবৰ বাবে সেউজীয়া ঘাঁহ আছে এতেকে প্ৰতিজনী গাই গৰুৱে খোৱা অংশৰ পৰিমাণ আমি কি কৰিব লাগিব 864ক
আমি 18 হৰণ কৰিব লাগিব আৰু ইয়াত লিখিব লাগিব মিটাৰ স্কোৱাৰ 2 9 গুণ 18 2 যাব 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 9 গুণ 9 9 যাব 9 4 গুণ 36 72 হ'ল 9 8 গুণ 72 48 মিটাৰ স্কোৱাৰ অৰ্থাৎ প্ৰতিজনী গাই গৰুৱে খাব পাৰিব 48 মিটাৰ স্কোৱাৰকৈ এতিয়া ইয়াৰ পাছৰ প্ৰশ্নটো আমি যাম ইয়াৰ পাছৰ প্ৰশ্ন আমাক কৈছে কি কুৱেশ্যন নম্বৰ 6 আমাক কৈ থোৱা আছে দুটা বেলেগ ৰঙৰ ত্ৰিভুজ আকৃতিৰ 10টা কাপোৰৰ টুকুৰা সি মানে কাপোৰৰ টুকুৰা চিলাই কৰি এটা ছাতি তৈয়াৰ কৰা হৈছে প্ৰতিটো কাপোৰৰ টুকুৰাৰ জোখ 20 চেণ্টিমিটাৰ 50 চেণ্টিমিটাৰ আৰু 50 চেণ্টিমিটাৰ এতিয়া ছাতিটোৰ বাবে প্ৰতিটো ৰঙৰ কাপোৰ কিমানকৈ লাগিছে আমাক সেইটো উলিয়াব কৈছে কিন্তু প্ৰথমে আমি প্ৰতিটো ত্ৰিভুজ আকৃতিৰ কাপোৰৰ টুকুৰাৰ কালি উলিয়াব লাগিব দিয়া আছে প্ৰতিটো ত্ৰিভুজ আকৃতিৰ কাপোৰৰ টুকুৰাৰ বাহুবোৰ বা বাহুৰ দিশ বুলি তোমালোকে লিখিব পাৰা বাহুবোৰ A = 20 চেণ্টিমিটাৰ B = 50 চেণ্টিমিটাৰ আৰু C = 50 চেণ্টিমিটাৰ এতিয়া ABC জনাৰ পাছত আমি এতিয়া Sৰ মান উলিয়াম ইয়াত S is equal to A plus B plus C divided by 2 A plus B plus C মানে হ'ব 20 plus 50 plus 50 divided by 2 120 divided by 2 মানে এইটো কিমান হ'ব 60 চেণ্টিমিটাৰ এতিয়া এছৰ মান আমি পাই গ'লোঁ এতিয়া আমি ইয়াৰ প্ৰতি টুকুৰা কাপোৰৰ কালি উলিয়াব পাৰিম এতেকে প্ৰতি টুকুৰা কাপোৰৰ কালি এতিয়া কালি কি হ'ব √S ইনটু S minus A ইনটু S minus B ইনটু S minus C ইয়াত এছৰ মান হৈছে 60 ইনটু 60 minus 20 into 60 minus 50 into 60 minus 50 এতিয়াতো আমি ক্যালকুলেশন কৰিব লাগিব ভালদৰে 60 into 40 into 10 into 10 অৰ্থাৎ এতিয়াতো আমি ক্যালকুলেশন কৰিলে ভালকৈ দেখা পাম এটো হ'ব আমি লিখিম 3 into 20 আৰু 40 টো লিখিম 20 into 2 into 10 into 10 দুটা 20ৰ পৰা এটা 20 আহিলে দুটা 10ৰ পৰা এটা 10 আহিলে তো √6 হ'ব মানে এটো হ'ব 200√6 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ প্ৰতি টুকুৰাৰ ত্ৰিভুজ আকৃতিৰ কাপোৰৰ কালি আমি পালো 200 * √6 সেন্টিমিটাৰ স্কয়াৰ যিহেতু এনেকুৱা 10টা কাপোৰৰ টুকুৰা সি মানে চিলাই কৰি ছাতিটো তৈয়াৰ কৰা হৈছে আৰু ইয়াত দুটা বিভিন্ন ৰং আছে দুটা বিভিন্ন ৰং থাকিলে এটাৰ 5টা টুকুৰা থাকিব আৰু আনটোৰ 5টা টুকুৰা থাকিব এতিয়া প্ৰশ্নটো কৈছে কি ছাতিটোৰ বাবে প্ৰতিটো ৰঙৰ কাপোৰ কিমানকৈ লাগিছে আমাক হেতু উলিয়াবলৈ কৈছে এতিয়া শেষত লিখিবা তোমালোকে এটাকে ছাতিটোৰ বাবে প্ৰতিটো ৰঙৰ কাপোৰ লাগিব তোমালোকে সুন্দৰকৈ লিখি লবা এতিয়া 5ৰ লগত আমি 200√5 নহয় 200√6 আমি মাল্টিপ্লাই কৰিব লাগিব অৰ্থাৎ আমি গম পালো 1000√6 সেন্টিমিটাৰ স্কয়াৰ তোমালোকে নিশ্চয় বুজি পাইছা আৰু যদি বুজি পাইছা তোমালোকে ইয়াৰ পাছৰ তিনটা প্ৰশ্ন তোমালোকে নিজে কৰিবা আৰু কৰি মোলৈ পঠিয়াবা ধন্যবাদ